নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ঋতুপৰ্ণ ভূঞাই আপোনালোকক খানমিহলি চেনেলটোলৈ স্বাগতম জনাইছো আৰু মই এক আজি বিশেষ দৃশ্য দেখুৱাবৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিব আৰু যিসকল দৰ্শক নতুনকৈ মোৰ চেনেলটোলৈ আহিছে বা মোৰ ভিডিঅ' চাইছে তেওঁলোকে অনুগ্ৰহ কৰি খানমিহলিক ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহোঁ মূল কথালৈ যে মই বৰ্তমান যিখিনি ঠাইত উপস্থিত আছো বাতৰি সংক্ৰান্তত ওলাই আহিছিলোঁ আৰু এতিয়া প্ৰায় 10 বাজিবলৈ হ'ল পুৱা আৰু এই 10 বজাৰ সময়ত এক সুন্দৰ দৃশ্য দেখা গৈছে লেখাপানী জাগুন অঞ্চলত। আৰু লেখাপানী থানাৰ অন্তৰ্গত টিৰাপ গেট দলঙৰ ওপৰত বৰ্তমান মই উপস্থিত আছোঁ আৰু আমি বিভিন্নজনৰ পৰা মতামত লৈছোঁ, বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা মতামত লৈছোঁ যে বিগত সময়ত তেওঁলোকে এনেধৰণৰ দৃশ্য কেতিয়াও দেখা নাই, যে এখন শীতত ডুব গৈ থকা, ঠাণ্ডাত ডুব গৈ থকা বা বৰফেৰে আবৃত অঞ্চলত থকাৰ দৰে আজি অনুভৱ হৈছে সঁচাই। আৰু এই 10 বজাৰ সময়তো আমি যিসমূহ দৃশ্য আচলতে পুৱা 4 বজা 5 বজাত দেখিছিলোঁ পূৰ্বতে, সেইসমূহ দৃশ্য কিন্তু এতিয়া পুৱা 10 বজালৈকে পৰিলক্ষিত হৈছে। এক ঘন কুঁৱলীৰ আচ্ছাদনে আৱৰি ৰাখিছে চাৰিওকাষে, দলঙৰ ইপাৰ হওক সিপাৰ হওক, আনকি এইফালেদি যান বাহনসমূহ যিবোৰ যান বাহন চলাচল কৰিছে এই 10 বজাৰ সময়তো কিন্তু তেওঁলোকে গাড়ীৰ লাইট প্ৰয়োগ কৰি তেওঁলোকে যান বাহনসমূহ চলাবলগীয়া হৈছে, কাৰণ সন্মুখত ঘন কুঁৱলী। প্ৰকৃতিয়ে ৰূপ সলাইছে, প্ৰকৃতিৰ বিনন্দীয়া এক ৰূপ দেখা পোৱা গৈছে আৰু সেয়েহে আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু গোটেইখিনি দৃশ্য চাবৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু পুনৰ এবাৰ অনুৰোধ জনাইছোঁ, যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে মোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে খানমিহলিক নিশ্চয় ছাবস্ক্ৰাইব কৰিব। চাওক, ইয়াত দলঙৰ ৰেলিং আৰু ৰেলিঙৰ পৰা মই নদীখন দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু এই যিটো দৃশ্য অন্য কালে বা অন্য দিনা পুৱাৰ এইখিনি সময়ত সম্পূৰ্ণ ৰূপত দেখা পোৱা যায়, আজি কিন্তু কুঁৱলীৰ কাৰণে চাওক একো দেখা পোৱা নাই, নদীখনো আপোনালোকে স্পষ্ট ৰূপত দেখা নাই আৰু ইফালৰ পৰা যান বাহনসমূহ আহি আছে কিন্তু প্ৰত্যেকেই মানে লাইট জ্বলাই আহিবলগীয়া হৈ আছে। মই বৰ্তমান এতিয়া উপস্থিত আছোঁ এই টিৰাপ গেটৰ দলঙৰ ওপৰতে আৰু বহুকেইজন লোক লগ পাইছোঁ আৰু তেওঁলোকৰ পৰা এই অনুভৱ জানিবৰ কাৰণে চেষ্টা কৰিম যে এনেকুৱা দৃশ্য আগতে টিৰাপ অঞ্চলত আপোনালোকে দেখা পাইছিলে নেকি? এনেকৈ দেখা নাই, ইমান কুঁৱলীটো আজিলৈকে পৰা নাই। মানে জন্মৰ পৰা এবাৰ প্ৰথম নেকি এনেকুৱা? এতিয়া 10 বাজিবৰ হ'ল আহিছে কিন্তু ইমানটো মনত পোৱা নাই, কি ইমানটো পাইছোঁ কৰি ৰাতিপুৱা পাওঁ আমি 6টা ৱকিং কৰিব মত বছ ইমানটোৱে আৰু মানে 10 বজালৈকে থকাটো প্ৰথম বুলি ক'ব লাগিব নেকি? কেনেকুৱা লাগিছে এনে অনুভৱটো? ঠাণ্ডা বেয়া পৰিছে আৰু ঠিক আছে, প্ৰকৃতিৰ এক নতুন ৰূপ বুলি ক'ব লাগিব ন? ঠিক আছে, দৰ্শকসকলক দেখুৱাইছোঁ যে তেওঁলোকেও কৈছে প্ৰথমবাৰৰ কাৰণে। আৰু এইফালে আৰু আন দুজন ব্যক্তি আছে। আগতে আপোনালোকে এনেকুৱা ঠাণ্ডা মানে 10 বজালৈকে পাইছে নেকি এনেকুৱা কুঁৱলী? नहीं, आज तक तो पड़ा भी तो इतना याद नहीं है। आज ऐसा लग रहा है ठंड बहुत ज़्यादा है और ये कुआं से बहुत पड़ा हुआ है। और 10 বাজিবলৈ হ'ল টাইমটো এতিয়া আপোনালোকে প্ৰত্যেক গাড়ী হওক বাইক হওক লাইট জ্বলাই যাবলগীয়া হৈছে আৰু অসুবিধা ভয়ো লাগি আছে। একদম ওচৰত আহি পোৱা পাছত দেখা পাইছে কিবা আহি আছে আগৰ পৰা। এক মানে আমি ঠাণ্ডা অঞ্চলত থকা নিচিনা অনুভৱ হৈছে, একদম হিল এৰিয়াত থকা নিচিনা। ঠাণ্ডাও পৰি আছে, অসুবিধা হৈ আছে। ভালো লাগিছে নেকি? ভালো লাগিছে ক'ব নোৱাৰিম আৰু ভয়ো লাগিছে। প্ৰথমবাৰ বুলি ক'ব নোৱাৰিছোঁ যে যোৱা সময়তো হৈছিলে বোলে এনেকা হৈ গৈছোঁ। এইবাৰ অলপ আজি যিটো হৈ আছে 2 দিনৰ পৰা, আজি 2 দিন নহয় 3 দিন হ'ল, আজি বেছিকৈ আজি হৈ আছে। কি কৰিম উপায় নাই। ঠিক আছে দিয়ক। দৰ্শকসকল নিশ্চয় আপোনালোকে দেখিলে যে তেওঁলোকেও মনৰ অনুভৱ ব্যক্ত কৰিছে। এইফালে বাছ, বিভিন্ন ধৰণৰ যান বাহন ইত্যাদি অহা যোৱা কৰি আছে, কিন্তু প্ৰত্যেকখন গাড়ীতে আচলতে ঘন কুঁৱলীৰ ফলত
লাইটৰ প্ৰয়োগ কৰিবলগীয়া হৈছে। এতিয়া 10 বাজিবৰ সময় হ'ল, কিন্তু 10 বজাৰ সময়তো ঘন কুঁৱলীয়ে লেখাপানী তিৰাপ জাগুন অঞ্চল কিন্তু কুঁৱলীয়ে চানি ধৰি আছে। বন্ধু বান্ধৱীসকল, যিহেতু আগতে উল্লেখ কৰিছোঁ যে মনোৰম দৃশ্যসমূহ মোৰ সানমিহলিত দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ আৰু আপোনালোকক দেখুৱাই আহিছোঁ। আজিও এক ব্যতিক্ৰম তথা মনোৰম দৃশ্য, অপূৰ্ব দৃশ্য, প্ৰকৃতিৰ বিনন্দীয়া ৰূপ, অপৰূপ দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু এতিয়া আমি গন্তব্যস্থানলৈ যাম, গতিকে ভিডিঅ'টো এইখিনিতে শেষ কৰিব লাগিব। বেছি দীঘলীয়া নকৰিলোঁ ভিডিঅ'টো। আৰু আপোনালোকেও কমেণ্ট কৰি জনাব যে আজিৰ দিনটোত বা এইকেইদিনত আপোনালোকৰ অঞ্চলতো এনেকুৱা ধৰণৰ পৰিৱেশৰ সূচনা হৈছে নেকি, আৰু অনুভৱ কৰিবলৈ কিছু চেষ্টা কৰিব। প্ৰকৃতিৰ মাজত সদায় জীয়াই থাকিবৰ কাৰণে চেষ্টা কৰোঁ। প্ৰকৃতিৰ বিনন্দীয়া ৰূপবোৰে আচলতে মনবোৰ শান্তিময় কৰি ৰাখে, সুখময় কৰি ৰাখে আৰু ভাবোঁ জীপাল কৰি ৰাখে। গতিকে ভিডিঅ'টো এইখিনিতে শেষ কৰিব লাগিব। আৰু শেষত পুনৰবাৰ অনুৰোধ কৰিছোঁ, যিসকল দৰ্শকে এতিয়াও মোৰ সানমিহলি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। কাৰণ সদায় চিঞৰি চিঞৰি কৈ আহিছোঁ যে সদায় এজন অসমীয়া ল'ৰা হৈ আগবাঢ়ি আহিছোঁ, আৰু অসমীয়া ল'ৰা হিচাপে আগুৱাই নিয়াৰ দায়িত্বটো আপোনালোকৰ আছে। আৰু আপোনালোকৰ উৎসাহ, প্ৰেৰণা ইত্যাদিবোৰ পালেহে মই ভিডিঅ'বোৰ প্ৰস্তুত কৰিবৰ কাৰণে অনুপ্ৰেৰণা পাওঁ আৰু উৎসাহিত হওঁ। গতিকে ভিডিঅ'টো আজি ইয়াতেই এনে মনোৰম দৃশ্যসমূহ দেখুৱাই সামৰণি মাৰিছোঁ আৰু পুনৰবাৰ আপোনালোকলৈ ভোগালীৰ ওলগ যাচিছোঁ। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।